এটা মো দুষ্ট বিদায় দুষ্ট বিদায় দুষ্ট বিদায় এটা 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 দুষ্ট বিদায় মো দুষ্ট গোসাই এইটো এটা দুষ্ট বিদায় এটা দুষ্ট বিদায় हेलो गाइज वेलकम बैक टू माय चैनल पम्पिस हैप्पी लाइफर अन्य एटी भिडिओले आपनालोक सकलोके स्वागतम जनाइছো। আজি মোৰ এই ভিডিঅ'টো অলপ বেলেগ ধৰণৰ মানে বৰ্তমান সময়ত আমাৰ শিশুসকল মোবাইলৰ লগত কিমান জড়িত এটোতো সকলোৱে জানে বা সকলোৱে দেখিছে। সৰু ল'ৰা-ছোৱালী এই মোবাইলটোৰ প্ৰতি আকৃষ্ট হোৱা দেখা যায়। বিভিন্ন কাৰণত তেনেকৈ মাক দেউতাকে হয়তো সৰুৰ পৰা তেনেকৈ অভ্যাস কৰাই চাবলৈ, গতিকে পিছত সেইটো অভ্যাস থাকি যায়গে। খুৱাওঁতে বা এনেকৈ কিবা কৰোঁতে নিজৰ সুবিধাৰ কাৰণে হয়তো কিছুমানে সেইখিনি কৰে, কিন্তু বেছিকৈ মই ভবাত মোবাইলটোৰ পৰা শিশুসকলক আঁতৰ কৰি ৰখাটোৱে চবতকৈ বেছি ভাল। মোৰ এটা বেবী আছে, আপোনালোক সকলোৱে হয়তো গম পাইছেই মোৰ আগৰ ভিডিঅ'সমূহ চাই পেলাই। মোৰ বেবীটোৰ বৰ্তমান 5 মাহ হৈ গৈছে আৰু মোৰ বেবীটোক বৰ্তমান সময়লৈকে কিন্তু মই মোবাইল তেনেকৈ নেদেখুৱাওঁ। কেতিয়াবা গানটো লগাই মানে স্ক্ৰীনটো তললৈ দি পেলাই অলপ দূৰত থৈ পেলাই তেনেকৈ গান শুনোৱা হয়, গা ধোৱা সময়ত হওক বা মালিচ কৰা সময়ত এনেকৈ, কিন্তু তেনেকৈ দেখুওৱা নহয়। আমি বেবীৰ লগত প্ৰায়ে মানে ফূৰ্তিত তেনেকৈ কথা পাতিবলৈ বা তাৰ মুডটো যাতে ভাল হৈ থাকে তাৰ কাৰণে মানে কিছুমান হেপি কৰি ৰাখিবলৈ কিছুমান মানে টিপছ আজি আপোনালোকক মোৰ ভিডিঅ' কেইটামানৰ জৰিয়তে দিবলৈ বিচাৰিছোঁ। গতিকে আশা কৰোঁ মোৰ ভিডিঅ'টো চাই আপোনালোক সকলোৱে ভাল পাব। আৰু ভিডিঅ'টো মই এইটো হিচাপত বনোৱা নাছিলোঁ, কিন্তু ভাবিলোঁ যে মই এই 5 মাহত যিখিনি মানে যিখিনি মোমেণ্ট আমাৰ পোৱালীৰ লগত কটাইছোঁ তাৰ সৰু কিছুমান ভিডিঅ' আমি কেনেকৈ কথা পাতোঁ, তাৰ লগত কেনেকৈ তাক হহুৱাব পাৰি বা কেনেকৈ তাৰ মুডটো ভাল কৰিব পাৰি, সেইসমূহ অকণমান চমু আভাস কিজানি মোৰ ভিডিঅ'খিনিৰ পৰা আপোনালোক সকলোৱে পায়। গতিকে সেইটো কাৰণে মই ভিডিঅ'কেইটা আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ লৈছোঁ। গতিকে মোৰ ভিডিঅ'কেইটা চোৱাও হ'ব আৰু লগতে আমাৰ পোৱালি কেইটামান সুন্দৰ ভিডিঅ' আপোনালোকে চাব পাৰিব। গতিকে আহকচোন চাওঁ। মায়ে বেছিকৈ কাপোৰ দিছে। বেছিকৈ কাপোৰ দিছে মায়ে। পেলাই দিয়া। মায়ে বেছিকৈ কাপোৰ দিছে। চেম্পু কৰি তাই মুখায়। এতিয়া লগাই দে, তোকটো লগাই দে। কৰি দেখা দে মন যায় আকৌ। বাবা একদম চুপচাপ আছে দেখোন। কি কৈছে কি কৈছে? ততমান দিব পাৰা কিয়?
টোপনি নাই চিন্ময় এতিয়া সাৰ পাব টোপনি মাৰি আছে ভিডিঅ' কৰি থৈ দিব লাগিব মই চুচু কৰি আহোঁ দেই যোৱা বুলি মই নাকানো মই ভাল ল'ৰা বুলি কৈ দিয়া আইতাক মই আজি কৈছিলো নাইট ডিউটি কৰিব বুলি नाइट ड्यूटी में लग गया पेन किधर है তুমি কিয় ইমান দুষ্ট ধনু তুমি কিয় ইমান দুষ্ট এতিয়াতো তুমি কান্দি আছিলা আকৌ এতিয়া মোৰ লগত কথা পাতি আছা তুমি কিয় ইমান দুষ্ট কিয় দুষ্ট হৈছে ইমান দুষ্ট মানুহ নেকি এইটো মোৰ দুষ্ট মানুহ নেকি এইটো মোৰ দুষ্ট মানুহ নেকি হয়নে এইটো মোৰ দুষ্ট মানুহ হয়নে এইটো মোৰ দুষ্ট মানুহ হয়নে হয় দুষ্ট মানুহ হয় বদমাছ কৰি থাকে ন হয়নে বদমাছ কৰি থাকে এইমাত্ৰ তুমি কান্দি আছিলা মোৰ ওচৰত আহি পাই আকৌ হাঁহি ওলাই গৈছে হয়নে হাঁহি দিয়া হাঁহি অকণ মাৰি দিয়া নিদিয়া দুষ্ট কোনটো এইটো ফুফু যাম নেকি বাৰু আমি দুইটা যাব লাগিব ন হয় নাই পপু পপু নোচোৱাই হ'ল এইফালে ঐ গুণ্ডা এটা মোৰ দুষ্ট বিদায় এটা 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 দুষ্ট বিদায় মোৰ দুষ্ট গোসাঁই এইটো এটা দুষ্ট বিদায় এটা দুষ্ট বিদায় ঐ ধুনু ফূৰ্তি লাগি আছে নেকি ফূৰ্তি লাগি আছে ন পূজা চাবলৈ যাবা যে হয় নাই হয় ঠিক শুই আছিলা তুমি ন ধুনুকে শুই গলা এতিয়া আৰু দিনটোলৈ চিন্তা নাই হয়নে নহয় হয়নে নহয় ধুন হয়নে নহয় কথাটো হয়নে নহয় বাৰু হয় কথাটো হয়নে এতিয়া গা ধুব লাগিব দেই ফটো উঠিব লাগিব হয় নাই মাৰ লগত ভিডিঅ' বনাব লাগিব কা এৰি গ'লে কান্দে দুষ্ট খা আৰু এটা কথা এইখিনিতে কৈ থওঁ
শিশুসকলৰ লগত এনেদৰে কথা পতাৰ উপৰিও তেওঁলোকৰ মান্থলি অনুযায়ী কিছুমান খেলনা বস্তু পোৱা যায়, যিবিলাক আপোনালোকে আনি ল'ব পাৰে আৰু সেই খেলনাসমূহ দিও তেওঁলোকক বহুত সময় ৰাখিব পাৰে। আমিও মীৰক তেনেদৰে ৰাখোঁ। এইটো ধুনু খেলনা নেকি? হয়নে? এইটো ল'ব নেকি ধুনুৱে? এইটো ল'বনে? এইটো ল'বনে? অঁ 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 লোৱা 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 আকৌ। অঁ অঁ ধৰা পৰি থাকিলে। বাবা বাবা বাজিছে ন ধুনু? বাজিছে বাবা বাবা। ধুনুৱে বজাইছে দেই। বাবা বাবা অ' বাবা খেলিছা খেলিছা। টিকা কি হৈছে? কি হৈছে? বাবা। আমাৰ এই সৰু সৰু ভিডিঅ'কেইটা চাই কেনেকুৱা পালে আপোনালোক সকলোৱে জনাব। এই 5 মাহৰ কিছুমান স্মৃতি হিচাপে মই এই ভিডিঅ'কেইটা কৰি ৰাখিছিলোঁ। আপোনালোকক দেখুৱাম বুলি মই কৰা নাছিলোঁ বাৰু, কিন্তু ভাবিলোঁ আপোনালোকক ভিডিঅ'কেইটা দেখুৱাও হ'ব আৰু আমি মীৰৰ লগত কেনেদৰে সময় কটাওঁ সেইটোও দেখুওৱা হ'ব। এনেদৰেই তাৰ লগত হাঁহি ফূৰ্তি কৰি থাকিবলৈ চেষ্টা কৰি আছোঁ আৰু এনেদৰেই দিনসমূহ গৈয়ে আছে বহুত সোনকালে 5 মাহ ইমান পটককৈ হৈ গ'ল। এনেকুৱা লাগে যেন বহুত সোনকালে দিনকেইটা গুচি গৈছে। আৰু যি কি নহওক সকলোৱে আশীৰ্বাদ কৰিব, আহিবলগীয়া দিনবিলাক যাতে আমাৰ ভালে কুশলেৰে যায়, মীৰৰ যাতে সকলো চব ঠিকে থাকে, সোনকালে ডাঙৰ হয়, সকলোৱে সেইটোৱে আশীৰ্বাদ কৰিব। গতিকে আজি মই এই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। আকৌ লগ পাম অন্য এটা ভিডিঅ'লৈ। সকলোকে বাই বাই।